নমস্কাৰ বন্ধুসকল, মই ভিডিঅ' আপোনালোকক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মই হৈছে প্ৰায় 2টামান বাজিছে, তো এতিয়া আমি যাবলৈ ওলাইছোঁ ডিমৌ চাৰিআলিলৈ। মানে পোৱালীয়ে গাড়ী উলিয়ালে, পোৱালী গুড আফটাৰনুন। এইপিনে যাওঁ ধুনীয়াকৈ, এইফালে কেমেৰা বেগটো থৈ দিওঁ, কাম এটা আছে কেমেৰাটো, তো এইপিনে কেমেৰাটো লৈ ল'লোঁ। এতিয়া যাওঁ, তো ডিমৌলৈ গৈ লওঁ, গাড়ীখন অলপ কাম আছে, কি হয় আপোনালোকক দেখাই থাকিম। তো দেৰি নকৰিব, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি মানে আমাৰ পোৱালি নাই, পোৱালি গ'ল বাৰ্থডে খাবলৈ। সি ৰাতিপুৱা নহয় কেইটামান বজাত 11টা বজাত গ'ল ন, 11টা বজাত মোৰ বাইকখন লৈ কিনে পূৰা মানে সি বাৰ্থডে খাবলৈ গুচি গ'ল। তাৰপিছত আহিব অলপ দেৰিকৈ, সেইকাৰণে সি আজি আমাৰ লগত নাই। তো অকণমান যাওঁ আৰু গাড়ীখনত কি কাম হয় আপোনালোক সকলো দেখাই থাকিম। গাড়ীখনৰ মানে অলপ কিবা কিবি কাম কৰিবলগীয়া আছে, তো চাই থাকক। আহি পাই গ'লো ডিমৌ চাৰিআলি, আৰু ডিমৌ চাৰিআলি পিনে আমাৰ চেতিয়াদা গেৰেজ আহি পাই গ'লো। এইপিনে এতিয়া ইয়াতে গাড়ীখনৰ মবিলটো চেঞ্জ কৰিম। এইপিনে চাহাব আছে, চাহাব চালিয়াকৈ মবিলটো চেঞ্জ কৰি দিয়া মোৰ গাড়ীখনৰ, ঠিক আছে হ'বনে? অঁ, সেইপিনে চাহাব আছে, এতিয়া মবিল চেঞ্জ কৰিব গাড়ীখনৰ, আৰু কিবা কিবি কাম আছে। তো প্ৰথমে মবিলটো চেঞ্জ কৰোঁ, বাকীখিনি কাম পাছত কৰি আছোঁ। গাড়ীখনৰ মবিলটো চেঞ্জ কৰিবলৈ দি দিলোঁ, আৰু এতিয়া বেলেগ এটা কাম আছে, তো সেইটো কামটো কৰি লওঁগৈ। মোবাইলত মানে যিটো ফোনত ৰেকৰ্ডিং কৰি আছোঁ, মোৰ ফোনটোত মানে টেম্পাৰ গ্লাছ এখন লগাব আছে, আৰু এই ফোনটোতো টেম্পাৰ গ্লাছ এখন লগাব আছে, তো লগাই আহোঁগৈ। তো চাই থাকক। আপুনি আহি পাই গ'লোহি, আপুনি আমাৰ শেখৰ ঘোষ, বিগ ফেন দাদা বিগ ফেন। এইটো মোবাইলত টেম্পাৰ লগাই মেলি হৈ গ'ল, আৰু এইটো মোৰ এইটো এণ্ড্ৰইডটোত লগাই আছে। এইপিনে শেখৰ দা মানে ই মানে নটংকি কৰি লগাই আছে, চাওক এইবোৰ সি ক'ত লগাই দিছে, চাওক এইবোৰ, চাওক এতিয়া আহিলে ইয়াতে মানে মোবাইল চোবাইল ল'ব পাৰে ধুনীয়াকৈ। মোবাইলৰ মানে দোকান এইবিলাক দিছে ন, মোবাইলৰ পৰা দোকানৰ পৰা মোবাইল মানে পুৰা ঠাক ঠাক হৈ আছে। আপোনালোকে মোৰ নাম ক'লে ডিছকাউণ্ট দিব নাই? কিমান ডিছকাউণ্ট আছে? মোৰ কথা ক'লে ডিছকাউণ্ট দিব নাই? ডিছকাউণ্ট দিবতো। আপোনালোকে আহিলে মোৰ কথা ক'ব। আপোনালোকে দিব্যশ্ৰী হোটেল ডিমৌ ক'লে যদি গম পায়, নিতাইহঁতৰ দিব্যশ্ৰী হোটেলৰ একদম কিনাৰতে আছে। দোকানখনৰ নাম কি আছিলে? মা কমিউনিকেশ্যন। আপোনালোকে আহিলে ল'ব পাৰে। টেম্পাৰ লগাই মেলি হৈ গ'ল, মোবাইলত 2টা টেম্পাৰ লগাই দিলোঁ, আৰু এইটো কাৰণে এতিয়া বেক কভাৰ চাবৰ কাৰণে গৈ আছে। এইপিনে পৰ আহি গ'ল, আৰু এইপিনে কৃষ্ণ কল্প, মানে মোৰ গাড়ীখন তাতে দি থৈ আহিলোঁ। মানে মবিল চেঞ্জ কৰি গ'ল, আৰু এলাইনমেণ্টটো মিলাবলগীয়া আছে, আৰু অলপ কিবা কিবি আছে কাম। তো কামখিনি কৰিবৰ কাৰণে দি থৈ আহিছোঁ। তো এতিয়া মই গৈ পিনে মই বেক কভাৰটো যদি পাওঁ লৈ লওঁগৈ মানে। তো এতিয়া বেক কভাৰটো ল'ব যাওঁ। মোবাইলৰ বেক কভাৰ নাপালোঁ, মানে ইয়াত মানে এভেইলেবলে নাই। 100 টকা তেল পালোঁ, মানে এইটো কিবা এটা মেম্বাৰশ্বিপ মানে আছাম অইলৰ, ইণ্ডিয়ান অইলৰ। তো মানে মেম্বাৰশ্বিপ কৰি ল'লোঁ, 2টা নাম্বাৰৰ পৰা কৰিলোঁ, 50 টকা 100 টকা তেল পালোঁ। এতিয়া গাড়ীখন আনি গাড়ীখনত ভৰাই ল'ম। গাড়ীখন বনাই মেলি হৈ গ'ল, আৰু ধুনীয়াকৈ মবিল চেঞ্জ কৰিলে, এলাইনমেণ্ট মিলাই দিলে, আৰু ক্লাছ পাতৰ কিবা অলপ প্ৰব্লেম হৈছিলে, সেইটো মানে ধুনীয়াকৈ চাই দিলে। এতিয়া গৈ আছোঁ গাড়ীখন ধুবলৈ দিবৰ কাৰণে। এইপিনে ধুনীয়াকৈ গৈ আছোঁ, গাড়ী ধুনীয়াকৈ ধুই দিব নাই? অঁ, ধুনীয়াকৈ ধুই দিব। এতিয়া গাড়ী ধুবৰ কাৰণে দি দিলোঁ। এইপিনে গাড়ীখন ধুবলৈ দি দিলোঁ, আৰু এতিয়া মই এনেকৈ কৰি অকণমান ওলাই যাম চেপনৰ ফালে। আপুনি এইখন আহি ৰৈ আছে, সেই আছোঁ ধুনীয়াকৈ ওলাই মেলি। এইপিনে পৰই গাড়ী চলাই আছে, কিন্তু ই মোবাইলত গাৰ্লফ্ৰেণ্ডৰ লগত ব্যস্ত। এইফালে ধুনীয়াকৈ গৈ আছোঁ, অলপ ওলাই যাওঁ মানে। লগৰকেইটা আজি লগ পাইছোঁ বহুত দিনৰ মূৰত। চব ধুনীয়াকৈ এখন ৰিজৰ্ট বনি আছে, আবেলি ৰিজৰ্ট। এটা কথা কৈছোঁ, তই সৰু হ'লি নে আমি সৰু হ'লোঁ কওঁ? চাওঁ কেনেকুৱা কটীয়া মটীয়া লাগিলে, চাওঁ একো একেটা জোখত নাই। তই বেঙেনী, এই নামটো বেঙেনী দেই ৰাইজ, খাব নিদিয়ে। তোৰ ঘৰত খাব নিদিয়ে নি? থাক দেই, বাই বাই নকওঁ। এই আমাৰ স্কুলৰ লগৰ আছিলে মানে, তো সিহঁতৰ ঘৰৰ ফালে আহিছিলোঁ যে, তো সেইকাৰণে মানে অলপ তাইকো মাত খাত দি থৈ গ'লোঁ, আৰু লগ পাই গ'লোঁ বহুত দিন। স্কুল অহাৰ পিছত মানে মাজতে এবাৰ নে 2বাৰ লগ পালোঁ, তাৰপিছত আকৌ আজি লগ পাইছোঁ মানে। সিহঁতৰ ঘৰৰ ফালে আহিছিলোঁ, তো এতিয়া মানে সেইকাৰণে লগ পাই গ'লোঁ মানে। তো এতিয়া গৈ থাকোঁ পেলাই আগলৈ, আৰু যাওঁনে মানে ব'লক মানে বৈ আগলৈ গৈ থাকোঁ, আৰু মানে যাওঁ গাঁৱৰ ভিতৰে আজি অলপ ফুৰিম মানে। আহি এইপিনে ধুনীয়া লোকেশ্যন এটা পাইছোঁ। এইপিনে চাওক পুৰা বেলিটো ডুবু অৱস্থা হৈ আছে, আৰু সেই গছজোপা তালৈকে যাওঁ, ফটোটো কৰিব। মাৰিবি নে নাই? ফটো মাৰিবি নাই? এই পলাগেটা ফটো মাৰিবি নাই? মাৰিবি নাই? তই জলদি যাওঁ তালৈকে যাওঁ। এতিয়া ফটো মাৰোঁ ধুনীয়াকৈ। ইয়াত ফটোশ্বুট চলি আছে, মডেলে ফটো প'ষ্ট দিছে, আৰু এইপিনে এইকেইটা ফটো। তহঁতি ফটো মাৰিলি নাই? নাই মই। আৰু ফটোবিলাক মোৰ ইনষ্টাগ্ৰামত পাব আপোনালোকে। ইনষ্টাগ্ৰাম ইয়াৰ নাম আহি আছে, আপোনালোকে চাওক। আপোনালোকে গৈ ফ'ল' কৰিব, আৰু চাব ফটোবিলাক, লাইক চাইক কৰিব অলপ চলপ। তেতিয়া আৰু ফটো মাৰোঁ নামাৰোঁ? তো ইয়াৰ পৰা সোনকালে গৈ থাকোঁ। আকৌ গাড়ীখন ধুবলৈ দি থৈ আহিছোঁ, গাড়ীখনো ল'বগৈ লাগে। যোৱাকালি আৰু ভিডিঅ' নবনালোঁ, গাড়ীখন ধুৱাই মেলি আহি চুলি কাটিলোঁ, চুলি কাটি মেলি ঘৰলৈ আহিলোঁ, আৰু ভিডিঅ' নবনালোঁ মানে। তাৰপিছত আজি এতিয়া ওলাই আহিছোঁ, কেইটা বাজিলে? 2:12 হৈছে। আজি গৈ আছোঁ ক্ৰিকেট খেল এখন চাবৰ কাৰণে। তো এতিয়া পোৱালি আহিছে, আমাৰ ইটো নাই, ইটো কলেজৰ পৰা আহি শুই আছে। এতিয়া মানে ক্ৰিকেট খেল চাবলৈ যাওঁ। আহি পাই গ'লোঁ ক্ৰিকেট খেল। এইপিনে ধুনীয়াকৈ হৈ আছে খেল। এইপিনে পাতিছে আমাৰ গাঁৱৰ ল'ৰাখিনি মানে, এইপিনে পাতিছে ধুনীয়াকৈ। চাওক আমি এতিয়া যাওঁ তালৈ, খেল চাওঁগৈ। বল উইকেট জিকিব, সেইখিনি ট্ৰফি পাব। চাওক এতিয়া দোকানী ভাৰ্চেছ কমিটি চলি আছে, মানে আমাৰ কেন্দুগুৰি দোকানী সন্থা আৰু মানে কমিটি সন্থা চলি আছে।
পুৰা এইপিনে এতিয়া মানসে লিখি আছে স্ক'ৰ এইবিলাক কি শিলগুটি খেলে আম্পায়াৰ কাৰণে তাৰমানে কিমান টাৰ্গেট দিছে দোকানীয়ে 65 টাৰ্গেট দিছে চাওক এতিয়া কমিটিয়ে পাৰিব নাই 65 টাৰ্গেট দিব পাৰিব নাই 100 প্লাস কৰিব দেখা যাওক তইতো কমিটিত আছিলি হে দেখা যাওক কমিটিয়ে কি ফালে চাই দেখক উইকেট হৈ গ'ল এজন এইপিনে হিচাপ কৰি আছে লাষ্ট বলত বাবলু দৌৰা ধৰিবলৈ গৈছে বাবলু দৌৰাৰ পৰা আমি এটা ব্লাণ্ডৰ 6 আশা কৰিছোঁ এয়া অভাৰৰ শেষ বল আৰু খেলৰ একবাৰ শেষ এয়া 6 দিব নোৱাৰিলে কিন্তু উইকেট হৈ গ'ল উইকেট নহ'ল নেক্সট এতিয়া খেলিব যাওঁ আমি তো চাই দেখক পहिले ভিডিঅ' কৰি থাকিব দেই আমি খেলিব যাওঁ ফিল্ডিং কৰি আহিলোঁ দেখিলে ধুনীয়াকৈ আৰু এইপিনে এতিয়া আমাৰ টিমটোৱে বেটিং কৰিছে বোলে চাওক বোলে এইটো 4 নহ'ল চব ধুনীয়াকৈ বেটিং কৰি আছে মই পূৰা বেক ছেট লৈ ৰেডি হৈছোঁ যদি উইকেট হয় তেতিয়া যাম অনুভৱটো কেনেকুৱা মজা না চব বিজয় ৰায় 6টা মাৰিলেতো তেতিয়া আমি বেটিং কৰিম আৰু এই আমাৰ এটা উইকেট গ'ল নেকি কোন গ'ল ককাই গ'ল নেকি ককাই উইকেট কেইটা মাৰিলি কেইটা 6 কেইটা মাৰিলি 4টা বা ককাই 6 4টা মাৰিলে এতিয়া ধুনীয়াকৈ পূৰা 6 দেখি আছোঁ অথনিবা যিমান তেতিয়া দেখিছোঁ চব ধৰিছে আমাৰ বিটুতে এই পিটিব নোৱাৰিলে সি ধুনীয়া নেক্সট কোন যায় তই যাবি নেকি তই যাবি নেকি এইবাৰে মানস সি যাব তো এতিয়া মই লাষ্টত বাচি থাকিলে যাম মই এনেও বেটিঙত ভাল হয় কিমান লাগে 6 ৰান লাগে আৰু 6 ৰান মুঠতে জিকিব লাগিব এখন গেম মুঠতে 6 ৰান লাগে আৰু এতিয়া আমাক মানস আমি প্ৰথম ৰান জিকি গ'লো ন এই ভাই যদু প্ৰথম ৰান জিকি গ'লো আমি এতিয়া এইফালে লুজাৰ পাৰ্টি হাৰিলে আমি প্ৰথম গেম জিকাই দিলে আমাক বিদ্যুৎ আৰু চিকিয়ে এই লুজাৰ পাৰ্টি 6 মাৰো কাম নহ'ল দেই আমি জিকি গ'লো ন খেল চলি আছে ধুনীয়াকৈ এইপিনে পূৰা খেল চাই আছোঁ আপোনালোকক দেখাই আছোঁ খেল এই ভাই ফাইনেল পামগৈ নাই পামগৈ নাই জিকিব লাগিবতো তো চাই লওঁ আজিতো ফাইনেল নহয় কাইলৈ ফাইনেল হ'ব তো আজি কি হয় আৰু আজি প্ৰথমখন খেলিলোঁ প্ৰথমখনতে জিকিছোঁ অকল মানে 6 আৰু নেক্সট ৰাউণ্ড আকৌ আহি গ'ল এতিয়া আমাৰ খেলিবৰ কাৰণে এতিয়া যাওঁ ধুনীয়াকৈ কিন্তু প্ৰেক্টিচ চলি আছে হ'ব এতিয়া এই পঞ্চান কি হৈছে খেলি আছে এইফালে কৰি আছে নেক্সট ৰাউণ্ডৰ ফিল্ডিং পূৰা ধুনীয়াকৈ এইফালে গুগুৱে দিছে কি কৰি আছে বাও এৰাউণ্ড জিকিলে তাহাঁতি ধুনীয়াকৈ আৰু এইফালে নেক্সট ৰাউণ্ড হৈ গ'ল চুৰু তাহাঁতি আকৌ বেটিং কৰিব আৰু আপোনালোকক দেখাই আছোঁ চাই যাওক আপোনালোকে এইফালে 6 পৰিলে নাইতো এইফালে আমাৰ বাবু ভাই আউট হৈ আহিলে কেনেকুৱা লাগিছে নক'বা ৰাণত দি দিলে আউট হৈ আহিলে লাউট এইফালে পূৰা খেলি আছে আৰু সিহঁতি যিকেনে হাৰে পিছতে গম পাব আৰু দেই ইটো আউট হৈ আহিলে আৰু লাষ্টত কোবাব চুবাব নোৱাৰিলে আৰু 6 এটা দিব নোৱাৰিলে এনেই 1 ৰান 2 ৰানকৈ লৈ থাকিলে গুচি আহিলে 11 ৰান মাৰি আউট হৈ গ'লোঁ কেচ হৈ গ'ল কেচ ধৰি দিলে হা ৰাণত নহৈছিলে নি এতিয়া খেলখন এখন হাৰিম চাগে লাগিছে হাৰিম নিচিনা লাগিছে মানে প্ৰথম গেম জিকিলোঁ ছেকেণ্ড গেম হাৰি থাকিলোঁ নেকি বাবু ছেকেণ্ড গেম হাৰি গ'লোঁ প্ৰথম গেমত ধুনীয়াকৈ জিকিছিলোঁ আৰু এতিয়া ছেকেণ্ড গেমত হাৰি গ'লোঁ গুডাভিল কিংছ আৰু কিং ফিচাৰ বুলি কৈছিলে টিমকেইটাৰ নাম আমি গুডাভিল কিংছৰ আছিলোঁ আৰু এতিয়া অপনেণ্ট টিমটো আছিলে কিং ফিচাৰ ত' হাৰিলোঁ সিহঁতৰ লগত বাকী এইটো টিমৰ লগত জিকিছিলোঁ এইটো টিমৰ লগত হাৰি গ'লোঁ মানে খেল খেলি মেলি আহি পাই গ'লোঁ ধুনীয়াকৈ আৰু এতিয়া গা পা ধুই ল'লোঁ গা ধুওঁতে মানে ইয়াতে দুখ পালোঁ চব গা ধুওঁতে মানে এনেকৈ দুখ পালোঁ চব এইডোখৰ দুখ পালোঁ আৰু এইডোখৰ দুখ পালোঁ আৰু এতিয়া ওলাইছোঁ এপিনে যাবলৈ মানে আমাৰ মেট্ৰিকৰ কেণ্ডিডেট এটা আছে মানে সেই কেণ্ডিডেটটো ঘৰলৈ যাওঁ মানে ওলাইছে আৰু এইপিনে আমাৰ পোৱালি বোলে এইটো শুই আছিলে আজি দিনটো কলেজৰ পৰা আহি উঠিলি ন এতিয়া যাবি আৰু ন তো এতিয়া যাওঁ মানে তালৈকে
মানে ডাইৰেক্ট তাত গৈ আপোনালোকক লগ পাই আছোঁ আহি পালোহি মেট্ৰিক কেণ্ডিডেটৰ ঘৰ আৰু এইপিনে চকুত চক বেণ্ডেজ লগাই দিলোঁ মানে বিষটো পূৰা হৈ আছিলে মানে সেই বিষৰ কাৰণে এইডোখৰ বেণ্ডেজ লগাই দিলোঁ আৰু এইপিনে মেট্ৰিকৰ কেণ্ডিডেট পলাইছে চক এই চক অকল ঘূৰি ফুৰা পঢ়াটো ধান্দা নাই অকল ঘূৰি ফুৰা এজনী মেট্ৰিকৰ কেণ্ডিডেট পঢ়াৰ পাছত ধান্দা নাই তাক এতিয়া পঢ়ি যা মেট্ৰিকৰ কেণ্ডিডেটে কি কৰিব বিচাৰে চক কি কৰিব বিচাৰে মেট্ৰিকৰ কেণ্ডিডেট আছে এডোখৰ আঁতৰ টোপনি খাটি টোপনি আছে নাই এনেকে মই কৰিব নাপাৰো চ' গাইজ মই আহি গ'লো আকৌ বহুত দিনৰ পাছত জানো মই আপোনালোকে বহুত মিছ কৰিছে মই আহিম আকৌ 20 তাৰিখৰ তোক কোনেও চিনিয়ে নাপায় তোক কোনে মিছ কৰিব মই যোনটো ভিডিঅ'ত আছোঁ আপোনালোকে সেইটো ভিডিঅ' বহুত বেছি মৰম দিছে আই ন মই মানে চায়ে থাকোঁ মানে আকৌ নবনাওঁ এতিয়া মানে মেট্ৰিকৰ কেণ্ডিডেটৰ ঘৰৰ পৰা ঘৰলৈ যাব লাগে তো মেট্ৰিকৰ কেণ্ডিডেট বাই বাই পৰীক্ষাটো ভালকৈ দিবা দেই আমি পাৰ্টিটো খাবলৈ আহিম ইমান মই আহি আছোঁ গাইজ 20 তাৰিখৰ পাছত ওলাই যাওঁ আমাৰ ধাৰক দেই যাব লাগে মই আহি আছোঁ মই জানো আপোনালোকে মোক বহুত মিছ কৰিছে মই আহি আছোঁ মোৰ মানে প্ৰগ্ৰেম এটা আছে মই সেইটো কাৰণে মই এইকেইদিন থাকিব পৰা নাই মই আহি আছোঁ আমি যেতিয়া মেট্ৰিক দিছিলোঁ গম পাৱ নাই যিদিনাখন কাইলৈ চায়েন্সৰ পৰীক্ষা আছে আগদিনাখন তই আয়ো দিবা